ওম শ্ৰী পৰমাত্মাই নম। গীতা মাধুৰ্য চতুৰ্থ অধ্যায় আৰম্ভ কৰাৰ আগতে আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰি কওঁ যে গীতা পঢ়া বা শুনাসকলে এইটো মানি লওক যাতে আপুনি অৰ্জুন মানে জ্ঞান অৰ্জন কৰিব পৰা আত্মা, আৰু আপোনাক পৰমাত্মাই স্বয়ং গীতা কৈ আছে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপতে আপুনি যি কৰ্মযোগত কাম নাশ কৰিবলৈ প্ৰেৰণা দিছে, সেই কৰ্মযোগৰনো পৰম্পৰা কি? ভগৱানে ক'লে, এই অবিনাশী যুগৰ বিষয়ে মই সৰ্বপ্ৰথমে সূৰ্যক কৈছিলোঁ। সূৰ্যই তেওঁৰ পুত্ৰ মনুক আৰু মনুৱে নিজৰ পুত্ৰ ইক্ষ্বাবাকুক কৈছিল। এইদৰে সেই পৰম্পৰাৰে চলি অহা এই যুগৰ বিষয়ে ৰাজ ঋষিসকলে জানিছিল। কিন্তু বহুকাল অতীত হোৱাৰ বাবে সেই যুগ এই মনুষ্য লোকত লুপ্তপ্ৰিয় হৈ গৈছে। তুমি মোৰ ভক্ত আৰু প্ৰিয় সখা, গতিকে অতি উত্তম ৰহস্যৰে পৰিপূৰ্ণ সেই পুৰাণ যুগৰ বিষয়ে তোমাক পুনৰ কৈছোঁ। অৰ্জুনে ক'লে, কিন্তু ভগৱান, যি সূৰ্যক আপুনি উপদেশ দিয়া বুলি ক'লে, তেওঁ দেখোন বহু পূৰ্বতে উপজিছিল, অথচ আপোনাৰ জন্ম অলপতে হৈছে। গতিকে আপুনি সূৰ্যক সৃষ্টিৰ আৰম্ভণিতে সেই বিষয়ে কৈছিল বুলিনো মই কেনেকৈ জানিম? ভগৱানে ক'লে, অৰ্জুন, কথাটো মোৰ এই জন্মৰে নহয়, মোৰ আৰু তোমাৰো বহুতো জন্ম ইয়াৰ পূৰ্বে হৈ গৈছে। সেই সকলো মই জানো, অৰ্থাৎ কোন কোন জন্মত মইনো কি কি কৰ্ম কৰিছোঁ, তুমি কি কি কৰিছা, এই সকলোবোৰ কথা মই জানো। কিন্তু তুমি নিজৰ সেইবোৰ জন্ম আৰু কৰ্মবোৰৰ বিষয়ে নাজানা। মোৰ জন্ম যেনেকৈ হৈছে আপোনাৰো জন্ম তেনেকৈ হোৱা নাই জানো? নহয় প্ৰিয় অৰ্জুন, মই অজন্ম, অবিনাশী আৰু সকলো প্ৰাণীৰ ঈশ্বৰ হোৱা সত্ত্বেও নিজৰ প্ৰকৃতিক বশীভূত কৰি নিজৰ যোগ মায়াৰে অৱতীৰ্ণ হওঁ। আপোনাৰ অৱতীৰ্ণ হোৱা সময়নো কেতিয়া আহে? ভৰতবংশী অৰ্জুন, যেতিয়াই ধৰ্মৰ অৱনতি আৰু অধৰ্ম বৃদ্ধি হয়, তেতিয়াই মই অৱতীৰ্ণ হওঁ। আপোনাৰ অৱতাৰৰ গ্ৰহণৰনো কিয় প্ৰয়োজন? সাধুপুৰুষ ভকতক ৰক্ষা কৰা, দুষ্টক বিনাশ কৰা আৰু উত্তম ৰূপে ধৰ্ম সংস্থাপনৰ বাবে মই যুগে যুগে অৱতাৰ ধাৰণ কৰোঁ। এনেদৰে বাৰে বাৰে অৱতাৰ ধাৰণ কৰাত আপুনি বন্ধনত আবদ্ধ নহয়নে? নহয় অৰ্জুন, মোৰ জন্ম আৰু কৰ্মও দিব্য। নিজৰ একো স্বাৰ্থ নাৰাখি কেৱল বিশ্বৰ হিতৰ বাবেহে মই অৱতৰিত হওঁ। যিজনে এই কথা তত্ত্বৰ সৈতে জানি লয়, শৰীৰৰ ত্যাগৰ পিছত পুনৰ জন্ম নলয়, সি মোকে পৰমাত্মাকে প্ৰাপ্ত হয়। সেইজনে যে আপোনাকে প্ৰাপ্ত হয়, ইয়াৰ কোনো প্ৰমাণ আছেনে? হয় আছে। একান্তভাৱে মোৰে চিন্তনত লীন থকা আৰু একমাত্ৰ মোৰে শৰণত থকা বহুতো লোকে জ্ঞানেৰে, অৰ্থাৎ মোৰ জন্ম আৰু কৰ্ম দিব্যতাৰ বিষয়ে তত্ত্বৰে সৈতে জানি লৈ পবিত্ৰ হয় তথা ৰাগ ভয় ক্ৰোধ ৰহিত হৈ মোক প্ৰাপ্ত হৈছে। তেওঁলোকনো কেনে ভাৱেৰে আপোনাৰ শৰণ লয়? পাঠ সংসাৰৰ বিমুখ হৈ যি লোকে যি ভাৱেৰে মোৰ শৰণ লয়, ময়ো তাৰ সৈতে তেনে ভাৱেৰেহে ব্যৱহাৰ কৰোঁ। সংসাৰৰ মানুহৰ ওপৰত মোৰ ব্যৱহাৰ বৰকৈ প্ৰভাৱ পৰে আৰু তেওঁলোক স্বাৰ্থ আৰু অভিমান পৰিত্যাগ কৰি আনৰ হিত সাধনত বৰ্তি হয়। আপুনি নিজৰ শৰণ লোৱা সকলৰ ইমান অনুকূলে হোৱা সত্ত্বেও লোকে আপোনাক এৰি আন দেৱতাৰ উপাসনানো কি কাৰণে কৰে? তেনে লোকৰ মনত সংসাৰৰ মহত্ব অধিক হোৱাৰ বাবে সিহঁতে কৰ্মযৌনিত সিদ্ধি কামনা কৰে। সেইকাৰণে সিহঁতে মোক এৰি আন দেৱতাৰ উপাসনা কৰে, কিয়নো এই মানৱ লোকত কৰ্মজনিত সিদ্ধি লাভ সোনকালে হয়। কৰ্মজনিত সিদ্ধি লাভৰ উদ্দেশ্যেৰে যেনেকৈ লোকে দেৱতাসকলৰ উপাসনা কৰে, অৰ্থাৎ শুভ কৰ্ম আদি কৰে, আপুনিও তেনেকৈ কোনো ফলৰ লাভৰ উদ্দেশ্যেৰে কোনো কৰ্ম কৰে হ'বলা। মই জীৱৰ গুণ আৰু কৰ্ম অনুসৰি চাৰিও ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ বৰ্ণ সৃষ্টি কৰোৱা হয়, কিন্তু এই সৃষ্টি ৰচনা আদিৰ মই কৰ্তা এই ভাৱ ৰহিত আৰু ফলৰ ইচ্ছা নকৰাকৈহে কৰোঁ। সেইকাৰণে এইবোৰ কৰ্মই মোক বন্ধনত পেলাব নোৱাৰে। কেৱল এয়ে নহয়, মোক এনেদৰে তত্ত্বৰে জনা ব্যক্তিও কেতিয়াও কৰ্ম বন্ধনেৰে আবদ্ধ নহয়। কোনোবাই তেনেকৈ কৰ্ম কৰিছেনে? হয়, আগতে যিসকল মুখ্য অভিলাষী ব্যক্তি আছিল, তেওঁলোকে এনেভাৱেহে কৰ্ম কৰি গৈছিল। গতিকে তেনে পূৰ্বপুৰুষসকলে সদায় কৰি যোৱা কৰ্ম তেওঁলোকৰ নিচিনাকৈ তুমিও কৰি যোৱা। মুখ্য অভিলাষী ব্যক্তিসকলে যি কৰ্ম কৰিছে আৰু আপুনি মোক যি কৰিবলৈ আদেশ দি আছে, সেই কৰ্মনো কি? কৰ্ম কি আৰু অকৰ্ম কি? এই বিষয়ে ডাঙৰ ডাঙৰ বিদ্বানসকলেও মোহগ্ৰস্ত হৈ যায়। এতিয়া মই তোমাক সেই কৰ্ম তত্ত্বৰ বিষয়ে কৈছোঁ।
যিটো জানিলৈ তুমিও সংসাৰৰ বন্ধনৰ পৰা মুক্ত হৈ যাবা। কৰ্ম তিনিবিধৰ, কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। এই তিনিওৰে তত্ত্ব ভালকৈ জানি ল'ব লাগে, কিয়নো কৰ্ম তত্ত্ব বৰ ৰহস্যময়। কৰ্ম আৰু অকৰ্ম তত্ত্ব জনাটোনো কি বুজায়? কৰ্মৰ মাজত অকৰ্ম দেখা আৰু অকৰ্মত কৰ্ম দেখা, অৰ্থাৎ কৰ্ম কৰি থাকিও নিলিপ্ত হৈ থকা আৰু নিলিপ্ত থাকিও কৰ্ম কৰি যোৱা। এই পদ্ধতিৰে সকলো কৰ্ম কৰি যোৱাৰ ব্যক্তিয়ে হ'ল যোগী, হ'ল বুদ্ধিমান। তেওঁৰ বুদ্ধিমত্তানো কি? যাৰ সকলো কৰ্ম সংকল্প আৰু কামনা ৰহিত হয় আৰু যাৰ সম্পূৰ্ণ কৰ্ম জ্ঞান অগ্নিৰে নিঃশেষ হৈ যায়, তেনে ব্যক্তিক জ্ঞানীজন পণ্ডিত বুদ্ধিমান বুলিহে কয়। অৰ্থাৎ তাৰ বুদ্ধিমত্তা হ'ল এইখিনিয়ে। এনে পুৰুষৰ স্থিতি কি হয়? এনে ব্যক্তি কৰ্ম আৰু কৰ্মফলৰ আসক্তি আৰু এইবোৰৰ আশ্ৰয়ৰহিত হয় আৰু সি সদায় পৰিতৃপ্ত থাকে। সেইকাৰণে সি সকলো কৰ্ম কৰা সত্ত্বেও বাস্তৱতে একো নকৰে। কোনো সাধক যদি নিবৃত্তি পৰায়ণ হয়, তেন্তে শৰীৰ আৰু অন্তঃকৰণৰ বশীভূত কৰি ৰখা, সকলো প্ৰকাৰৰ সংগ্ৰহ ত্যাগ কৰা আৰু সংসাৰৰ আশা নৰখা সাধকে শৰীৰৰ সম্পৰ্কীয় কৰ্ম কৰিলেও বন্ধনত আবদ্ধ নহয়। কোনো সাধক যদি প্ৰবৃত্তি পৰায়ণ হয়, তেনে সাধকো পৰিস্থিতিত যিয়ে নহওক কিয় তাতে সন্তুষ্ট থাকে। সিদ্ধি অসিদ্ধিৰ সম্ভাৱ ৰাখি কৰ্ম কৰিও বন্ধনত নপৰে। ইমানে নহয়, যিজন আহতিৰহিত আৰু স্বাধীন থাকে, যাৰ মনত অকল পৰমাত্মা প্ৰাপ্তিৰে সংকল্প থাকে, কেৱল যজ্ঞৰ বাবে কৰ্ম কৰা, এনে সাধকৰ সম্পূৰ্ণ কৰ্ম বলীন অকৰ্ম হৈ যায়। সেই যজ্ঞনো কিমান বিধৰ প্ৰভু? যজ্ঞ কেইবাবিধৰ, যেনে 1. সকলো কৰণ, উপকৰণ, সামগ্ৰী, ক্ৰিয়াকৰ্তা আদি বৰ্মস্বৰূপ হৈ যোৱা যজ্ঞ হ'ল বৰ্মযজ্ঞ। 2. সকলো পদাৰ্থ, ক্ৰিয়া আদি মোকে সমৰ্পিত হোৱা যজ্ঞ হ'ল ভগৱত প্ରଣ ৰূপ যজ্ঞ। 3. সাধকে নিজৰ বৰ্মতে একাকাৰ কৰি দিয়া যজ্ঞ হ'ল অভিনত্তা ৰূপ যজ্ঞ। 4. সাধকে নিজৰ সকলো ইন্দ্ৰিয় সংযত কৰি ৰখা, সেইবোৰক সিহঁতৰ নিজৰ বিষয়ৰ পৰা আঁতৰাই অনা যজ্ঞ হ'ল সংযম ৰূপ যজ্ঞ। 5. সাধকে ৰাগ দেশ ৰহিত ইন্দ্ৰিয়ৰ দ্বাৰা বিষয় সেৱন কৰা যজ্ঞ হ'ল বিষয় আহুতি যজ্ঞ। 6. প্ৰাণ, ইন্দ্ৰিয় আৰু মনৰ ক্ৰিয়াবোৰক স্থবিৰ কৰি বুদ্ধি সদা জাগ্ৰত ৰাখি নিবিকল্প হৈ যোৱা যজ্ঞ হ'ল সমাধি ৰূপ যজ্ঞ। 7. লোক উপকাৰৰ বাবে নিজৰ ধন ব্যয় কৰা হ'ল দ্ৰব্য যজ্ঞ। 8. নিজৰ ধৰ্ম পালনত যি কষ্ট হয় তাক প্ৰচন্নতাৰে সহ্য কৰা হ'ল তপোযজ্ঞ। 9. কাৰ্যসিদ্ধি নাইবা অসিদ্ধিত, অৰ্থাৎ ফল প্ৰাপ্তি আৰু অপ্ৰাপ্তিত সমভাগ হৈ থকা হ'ল যোগযজ্ঞ। 10. সৎশাস্ত্ৰ পঠন পাঠন আৰু নাম জপ আদি কৰা হ'ল জ্ঞানযজ্ঞ। 11. পূৰক, কুম্ভক আৰু ৰেচক বিধিৰে কৰা প্ৰণায়াম হ'ল প্ৰণায়াম ৰূপ যজ্ঞ। এনে যজ্ঞৰ বৰ্ণনা আৰু ক'ৰবাত কৰা হৈছেনে? এনেধৰণৰ আৰু কেইবাবিধো যজ্ঞৰ বৰ্ণনা বেদত বহলাই কৰা হৈছে। তুমি জানিব লাগে যে এইবোৰ যজ্ঞ কৰ্মজনিত। এনেকৈ জানি যজ্ঞ কৰিলে তুমি কৰ্মবন্ধনৰ পৰা মুক্ত হ'বা। সকলো যজ্ঞৰ মাজত শ্ৰেষ্ঠ যজ্ঞনো কি ভগৱান? অৰ্জুন, এই সকলো কৰ্মজনিত যজ্ঞৰ মাজত জ্ঞান যজ্ঞ হ'ল শ্ৰেষ্ঠ, কিয়নো জ্ঞান যজ্ঞত সকলো কৰ্ম আৰু পদাৰ্থ সমাপ্ত হৈ যায়। সেই জ্ঞাননো কেনেকৈ পাব পাৰি? সেই জ্ঞান লাভৰ বাবে তুমি জ্ঞানী তত্ত্বদৰ্শী মহাপুৰুষসকলৰ ওচৰলৈ যোৱা, তেওঁলোকৰ চৰণত দণ্ডৱত প্ৰণাম কৰা, তেওঁলোকৰ সেৱা কৰা, শ্ৰদ্ধাৰে তেওঁলোকৰ তত্ত্ব জিজ্ঞাসা সম্পৰ্কীয় প্ৰশ্ন কৰা। তেতিয়া সেই মহাপুৰুষসকলে তোমাক জ্ঞানৰ উপদেশ দিব। তেওঁলোকে দিয়া জ্ঞানেৰে কি হ'ব? অৰ্জুন, তেওঁলোকৰ পৰা জ্ঞান লাভ কৰিলে তোমাৰ কেতিয়াও মোহ নহ'ব আৰু সেই জ্ঞানেৰে তুমি সকলো প্ৰাণীক প্ৰথমে নিজৰ মাজত আৰু তাৰ পিছত মোৰ মাজত দেখা পাবা, অৰ্থাৎ সকলো ঠাইতে এক পৰমাত্মা তত্ত্বৰে অনুভৱ কৰিবা। এই জ্ঞানৰ আৰু কিবা মহিমা আছেনে? হয়, আছে। সকলো পাপীতকৈও যদি তুমি মহাপাপী হোৱা, তথাপি এই জ্ঞানৰূপী নাৱেৰে নিঃসন্দেহে তুমি সকলো পাপৰ পৰা পূৰ্ণৰূপে উদ্ধাৰ পাবা।
নাৱেৰে সাগৰ পাৰ কৰিব পাৰিলেও সাগৰ যেনেকৈ থাকিয়ে যায়, তেনেকৈ পাপৰ পৰা উদ্ধাৰ পালেও পাপবোৰ দেখোন থাকিয়ে যায়, নহয়নে? নহয় অৰ্জুন, যেনেকৈ প্ৰজ্বলিত অগ্নিয়ে খৰিবোৰক পুৰি ছাই কৰি পেলায়, তেনেকৈ জ্ঞানৰূপী অগ্নিয়ে সমস্ত পাপক ভস্মীভূত কৰি পেলায়। গতিকে এই মনুষ্য লোকত জ্ঞানৰ নিচিনা পবিত্ৰ একোৱে নাই। কৰ্মযোগৰ দ্বাৰা সিদ্ধি লাভ কৰা ব্যক্তিয়ে স্বয়ং নিজৰ মাজতে সেই জ্ঞান লাভ কৰে। কৰ্মযোগৰ দ্বাৰা সিদ্ধি লাভ কৰা মানুহে নিজেই নিজেই যি জ্ঞান লাভ কৰিব পাৰে, অন্য সাধকেনো সেই জ্ঞান কেনেকৈ পাব পাৰে? নিজৰ ইন্দ্ৰিয়বোৰক বশীভূত কৰা সাধনাপৰায়ণ আৰু শ্ৰদ্ধাশীল সাধকেও সেই জ্ঞান লাভ কৰে, আৰু জ্ঞান লভি সি অতি সোনকালে পৰম শান্তিও লাভ কৰে। এই জ্ঞান প্ৰাপ্তিত বাধানো কি? যিজনে নিজেই নাজানে আৰু আনকো শ্ৰদ্ধা নকৰে, আনৰ কথা নামানে, আৰু যাৰ অন্তৰত সংশয় জাগি থাকে, এনে ব্যক্তিৰ পতন হয়। এনে সংশয়গ্ৰস্ত লোকৰ বাবে ইহলোক আৰু পৰলোকত কোনো সুখদায়ক নহয়। সংশয় বিনষ্ট হ'লেনো কি হয়? ধনঞ্জয়, সম্ভাৱৰ দ্বাৰা সকলো কৰ্মৰে পৰা সম্বন্ধ বিচ্ছেদ কৰি লোৱা আৰু জ্ঞানৰ দ্বাৰাই সকলো ধৰণৰ সংশয় নাশ কৰা, এনে আত্মাৰূপ পৰায়ণ মানুহক কৰ্মই বন্ধনত পেলাব নোৱাৰে। সেইকাৰণে ভৰতবংশী অৰ্জুন, অজ্ঞান জনিত হৃদয়স্থিত সংশয়ক তুমি জ্ঞানৰূপী খড়গেৰে বলি দি সম্ভাৱত অবিচল হোৱা আৰু যুদ্ধ কৰ্তব্য পালন কৰিবলৈ থিয় হোৱা। ৪ৰ্থ অধ্যায় সমাপ্ত। পৰৱৰ্তী ভিডিঅ'ত ৫ম অধ্যায় লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।